আমাৰ জন্ম ইয়াত, পিতৃৰ জন্ম ইয়াত, ককাৰ জন্ম ইয়াত। আমি অসমীয়া ভাষা সদায় শুদ্ধকে ক'ব লাগিব। কেনেকে ক'ব লাগিব? শুদ্ধকে। কি হিচাপে ক'ব লাগিব? আৰে আৱাজ নাই কিয়? শুদ্ধকৈ। কেনেকে ক'ব লাগিব? শুদ্ধ। শুদ্ধকৈ ক'ব লাগিব আৰু আমাৰ একচেন্ট যিটো আছে এইটো শুদ্ধি হ'ব লাগিব। সো সেইকাৰণে মই বিদ্যালয় কৰ্তৃপক্ষলৈ এটি আহ্বান জনাওঁ যে আপোনালোকে ল'ৰা ছোৱালীক যি কমিউনিকেশ্যন স্কিল আছে তাৰ ওপৰত খুব গুৰুত্ব দিব। তো এইখিনি কথা মই ছাত্ৰ ছাত্ৰীসকলৰ উদ্দেশ্যি ক'লো। উপস্থিত থকা আই মাতৃসকলক মই অনুৰোধ জনাওঁ, আপোনালোকে ল'ৰা ছোৱালীৰ প্ৰথম শিক্ষক। ৰাতিপুৱা গধূলি আপোনালোকে নিজৰ ল'ৰা ছোৱালীৰ লগত পঢ়া কৰক। আপোনাৰ প্ৰধান কাম হ'ল ল'ৰা ছোৱালীৰ লগত পঢ়া কৰা। মনত ৰাখিব, হযৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লাম তেখেতৰ ওপৰত যেতিয়া কুৰাণ নাজিল হৈছিল, কুৰাণৰ প্ৰথমটো শব্দ কি আহিছিল? কোনে ক'ব? কি আহিছিল? ইকৰা। কি আহিছিল? ইকৰা মানে কি? পঢ়া, জ্ঞান অৰ্জন কৰা। তো জ্ঞান অৰ্জন যদি কৰিব আমি নোৱাৰো, তো তেতিয়াহ'লে আমি হযৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামৰ আদৰ্শ ক'ত মানিলো? মোৰ কথাটো আইমাতৃসকলে বুজি পাইছেনে? ল'ৰা ছোৱালী জন্ম দিছে, তেওঁলোকৰ শিক্ষা দীক্ষা আৰু সুনাগৰিক হিচাপে গঢ়ি তোলাটো আপোনাৰ কিন্তু ফৰজ দায়িত্ব এটা। আপোনালোকে পালন কৰক। ল'ৰা ছোৱালীৰ লগত ৰাতিপুৱা গধূলি পঢ়া কৰক, বিদ্যালয়লৈ অহা কৰক। মন্দিৰ মছজিদ যিমান পবিত্ৰ, যিমান সন্মান কৰো আমি বিদ্যালয়কো সিমান সন্মান কৰিব লাগিব। মন্দিৰ মছজিদ গীৰ্জা আমি যিমান সন্মান কৰো, আমাৰ বিদ্যালয়কো সিমান সন্মান কৰিব লাগিব, সিমান শ্ৰদ্ধা কৰিব লাগিব। মৌলবী পুৰোহিত তেখেতসকলক আমি যিমান শ্ৰদ্ধা কৰো, শিক্ষাগুৰুসকলক তেনেকে আমি শ্ৰদ্ধা কৰিব লাগিব। মোৰ মনত আছে